Hey guys, welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আজি এটা বেলেগ ধৰণৰ টপিক, আন বেলেগ দিনৰ দৰে এটা বেলেগ টপিকৰ লগত যেনেকৈ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহো। ঠিক তেনেকৈ আজিও আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ টপিকৰ ভিডিঅ' লৈ আহিছো। ইনফৰ্মেটিভ ভিডিঅ' হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। চাওক, আমাৰ ভাৰতবৰ্ষত এনেকুৱা এখন গাঁও আছে যিখন গাঁৱত মানে শুনি আচৰিত লাগিব যে সেই গাঁৱৰ মানুহবিলাকৰ ঘৰত দৰজা নাই। চাওক, মই এনেকুৱা এটা ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ, কিন্তু শুনিলে আচৰিত লাগিব। কিন্তু এখন গাঁৱৰ এনেকুৱা মানুহ আছে যি ঘৰ বুলি নহয়, কোনো এঘৰ মানুহৰ ঘৰতে দৰজা নাই। আৰু সেই গাঁওখন ক'ত ভাৰতৰ অৱস্থিত সেই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু কি কাৰণত তেওঁলোকে বা তেখেতসকলে দৰজা নলগাই ঘৰত, সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ উপস্থাপন কৰিম। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি এবাৰ জনাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, গাঁওখন আমাৰ ভাৰতৰে এখন গাঁও হয়। সেই ভাৰতৰ যিখন গাঁও হয় সেই গাঁওখনৰ আচলতে কোনখন ৰাজ্যত পৰে সেইটো আপোনালোকক জনাই দিয়াটো ভাল। তো সেই ৰাজ্যখনৰ নাম হ'ল মহাৰাষ্ট্ৰ, আৰু মহাৰাষ্ট্ৰৰে আহমদনগৰ বুলি জেগা এখনৰ তাতে মানে কি গাঁও এখনৰ নাম হ'ল ছিংগনাপুৰ। আৰু আপোনালোকে জানি আচৰিত হ'ব, সেই গাঁওখনৰ মানুহবিলাকে মানে আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিয়ে ঘৰত দৰজা নলগায়। মানে দৰজা নলগাই কমপ্লিট খোলা ৰাখে, আনকি ঘৰত থকা বস্তুবিলাকতো তলা নামাৰে। কাৰণ তেওঁলোকৰ বিশ্বাস যে আচলতে সেই গাঁওখনৰ শনি দেৱতাক বহুতকৈ পূজা কৰে, আৰু বিশ্বাস যে কোনোবাই যদি চোৰ কৰি লৈও যায় গাঁওখনৰ বাহিৰ হ'ব নোৱাৰে। এনেকুৱা জ্বলন্ত উদাহৰণ বহুত পোৱা গৈছে। এটা সৰু ইনফৰ্মেশ্যন আপোনালোকক মই ফটো আকাৰে ইয়াতে দেখাই যাম যে ইয়াতে এইখন গাঁৱত মানে কোনো মানুহৰ ঘৰত দৰজা নাথাকে। সৰু ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এবাৰ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। গতিকে আজি ইমানেই আগবঢ়ালোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।